আজি বজাৰ গৈছিলোঁ মাৰ লগত অলপ বস্তু আনিবলৈ। হে গাইজ কি খবৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু গাইজ মই এতিয়া আছোঁ মানে আমাৰ এয়া মানে এটা নতুনকৈ আৰু ঘৰ বনাই আছে মানে ৰুম টাইপ, আৰু তাতে মোৰ নতুনকৈ পঢ়া টেবুল মানে ষ্টুডিঅ' টাইপ মোৰ নিজৰ ৰুমো বনাম এইখন য'ত টিং লগাই আছে। আৰু আমাৰ মেইন ঘৰ এইফালে চাওক বনি আছে, মানে ষ্টাৰ্টিং হৈছে কাম, অলপ চলপ বেছিকৈ নাই হোৱা কাৰণ বৰষুণ দিনতো মাজে মাজে কামটো ৰখি যায়, যিহেতু বৰষুণ দি দিলেতো নোৱাৰি ন। তাৰপিছত গাইজ আহি গ'লোঁ মই থানা চাৰিআলি, মানে ডেইলি বজাৰত অলপ বস্তু ল'ব আছে। এয়া আমাৰ থানা চাৰিআলিৰ পৰিৱেশ। তাৰপিছত আহি গ'লোঁ গাইজ ডেইলি বজাৰত বস্তু লৈ মানে এতিয়া গৈ আছোঁ ঘৰলৈ মানে আৰু এটা বস্তু কিনিব আছে, মানে গাইজ গেছ চৌকা ল'ব আছিলে। তো একদম পূৰা আমাৰ চেনাৰাম স্কুলৰ সন্মুখৰ দোকানটোত আহিলোঁ, কিন্তু ইয়াত চালোঁ দেই মানে তেনেকুৱা ভাল নালাগিলে, তো আৰু অলপ আগফালে আহি দিলোঁ আৰু এইখন দোকানৰ পৰা আমি চৌকা বুক কৰি ল'লোঁ। তাৰপিছত এয়া গেছ লৈ ঘৰলৈ যাওঁ বুলি আজি ব্লগটো ইয়াতে সামৰি দিলোঁ।